প্ৰথমতে মই এই গাড়ীখন দেখুৱাই আছো টাটা HT 4 গিয়াৰৰ গাড়ী খুব ডিমান্ড থকা গাড়ী নেক্সট গাড়ী দেখুৱাই আছো AC Gold পেট্ৰল 2022 গাড়ী ফ্ৰন্ট লুকসটো চাই লওক নমস্কাৰ আজি এটা নতুন ভিডিঅ হৈতে আপোনালোকৰ মাজত আহিছো গতিকে ভিডিঅটো সম্পূৰ্ণ কৰি একেলগে চাব খুব ইন্টাৰেষ্টেড হ'ব দুখন গাড়ী ভিডিঅ লৈ আহিছো খুব কম দামৰ গাড়ী দুখন দিয়া যাব আপোনালোকে ভিডিঅটো একেলগে চাই থাকিব গতিকে আমি এতিয়া দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে মই আপোনালোকক দেখুৱাই আছো টাটা HT গাড়ী এখন 2018 BS4 গাড়ী হয় এই গাড়ীখন আপোনালোকে যদি লব বিচাৰে ইয়াৰে পেপাৰ নাম ট্ৰান্সফাৰ কৰি গাড়ীখনৰ দাম ৰখা হৈছে মাত্ৰ 1,85,000 টকা 1,85,000 টকা গাড়ীখন লবৰে খুব ধুনীয়া কন্ডিশনত আছে মই গাড়ীখন সবখিনি দেখুৱাই দিছো টায়াৰ কন্ডিশন বিলাক সব ফুললি ওকে আছে চাৰিটা টায়াৰে আপোনালোকে নতুন টায়াৰ আছে পিছৰে বাৰে চাই লওক ডালা ফ্লোৰ কন্ডিশন ফুললি ওকে আছে আপোনাক মই ৱাকাৰণটো এবাৰ দেখুৱাই দিছো গাড়ীখনৰ চাই লওক বেক সাইডৰ টায়াৰ হয় এটো টায়াৰ কন্ডিশন বিলাক গাড়ীখনৰ ধুনীয়া হৈ আছে মই এবাৰ আপোনাক গোটে গাড়ীখন এবাৰ চাৰিফালটো দেখুৱাই দিছো গুৱাহাটী লখৰাত আছে গতিকে আপোনাৰ ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিব মোৰ লগত স্ক্ৰিনৰ নম্বৰ আহি আছে ইন্টেৰিয়ৰ কন্ডিশনটো এবাৰ দেখুৱাই আছো চাই দেখিব এই গাড়ীখন আপোনালোকে যদি লব বিচাৰে এখনৰ দাম আহিব 1,80,000 টকা 1,85,000 টকা দাম হয় 1,80,000 টকা আপোনালোকে লব পাৰিব আৰু পেপাৰ নাম ট্ৰান্সফাৰ গোটেইখিনি কৰি দিয়া যাব BS4 গাড়ী গতিকে আপোনালোকে আহিব আৰু স্ক্ৰিনৰ নম্বৰ যোগাযোগ কৰি দিব নেক্সট AC Gold পেট্ৰল গাড়ীখন মই দেখুৱাই আছো নেক্সট গাড়ী দেখুৱাই আছো AC Gold পেট্ৰল 2022 গাড়ী ফ্ৰন্ট লুকসটো চাই লওক খুব ধুনীয়া আছে আপোনাৰ ফ্ৰন্ট প্ৰফাইলটো প্ৰথমতে দেখুৱাই দিছো গোটে গাড়ীখন আপোনালোকক দেখুৱাই দিম চাই থাকিব ভিডিঅটো একেলগে সাইড ভিডিঅ চাই লওক খুব ধুনীয়া কন্ডিশনত আছে টায়াৰ কন্ডিশন বিলাক ঠিকই আছে বেক সাইডৰ পৰা গাড়ীটো দেখুৱাই আছো চাই লব বেক সাইডৰ পৰা চাওক ডালা ফ্লোৰ কন্ডিশন একদম ধুনীয়া হৈ আছে এই সাইডৰ পৰা ভিউটো চাই লওক এবাৰ একদম নিট এণ্ড ক্লিন হৈ আছে গাড়ী আপোনাৰ একো কাম কৰিব লগা নাই আহি লৈ গৈ চলাব পাৰিব এই সাইডৰ পৰা ভিউটো দেখুৱাই দিছো সম্পূৰ্ণ গাড়ীখন চাই লওক দেখিবলৈ মই ভালকৈ দেখুৱাই দিছো গোটে গাড়ীখন ধুনীয়া কন্ডিশনত আছে ইন্টেৰিয়ৰ কন্ডিশনটো মই দেখুৱাই আছো গতিকে আহিব স্ক্ৰিনৰ নম্বৰ আহিছে গুৱাহাটী লখৰাত আছে আপোনালোকে মোক ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিব আৰু এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে এইখন গাড়ীৰ দাম ৰখা হৈছে পেপাৰ নাম ট্ৰান্সফাৰ কৰি এইখনৰ প্ৰাইচ আহিব অনলি 2,85,000 2,85,000 টকা 2022 গাড়ী আপোনালোকে পাই যাব গতিকে আপোনালোকে ডাইৰেক্টলি কন্টাক্ট কৰিব তে আজিলৈ এৰিছো মানে বহুত ষ্টক আছে আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব এইবিলাক গাড়ীও মোৰ বেটাৰে চেলৰ বাবে ৰেডি আছে গতিকে এইখিনি আজিৰ ভিডিঅ' অন্য এটা ভিডিঅ' আকৌ লগ পাব আজিলৈ বাই বাই আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই ল'ব লগতে আৰু ফেচবুকত চাই যে ফলো আৰু শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ বাই বাই